হেল্ল' আজি বছৰটোৰ শেষৰটো দিন বুলি ভাবিলোঁ চিকেনৰ ৰেচিপি এটা বনাওঁ। এইটো ৰেচিপি মোৰ ফ্ৰেণ্ড এজনীয়ে বনোৱা দেখিছিলোঁ, খাই ভালেই লাগিছিল, তো ভাবিলোঁ আজি মই ট্ৰাই কৰোঁ। প্ৰথমতে গৰম তেলত গোটা গৰম মছলা আৰু পিঁয়াজ দি পেলাই চিকেনখিনি বহাই দিছোঁ আৰু তাৰে পাছত ইয়াত আদা নহৰু, নিমখ, হালধি, জিৰা পাউডাৰ, ৰেড চিলি আৰু আলু এড কৰিছোঁ। গোটেইখিনি ভালদৰে ভাজি লৈছোঁ আৰু তাৰে পাছত পানী এড কৰিছোঁ। আকৌ অকণমান ক্ৰীম দি দিব লাগে, ক্ৰীম দিলে হেনো খাবলৈ আৰু ধুনীয়া হয়। ভাবিলোঁ অকলেনো খাই কি গম পাম, সেয়েহে খুৰাহঁতৰ ভাইটিজনক মাতি আনিলোঁ আৰু শেষত এয়া কেঁচা ধনিয়া দি দিছোঁ আৰু এয়া চিকেন ৰেডি।